আপোনালোকক আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাৰ্চৰ 10 তাৰিখ, মানে ডাঙৰ মামাৰ বাৰ্থডে। সেইকাৰণে ঘৰত ভকত সেৱাৰ আয়োজন কৰা হৈছে। আৰু এইফালে পায়স বনাই আছে, এইটো আইতা, আৰু এইবিলাক এতিয়া কামত লাগি আছে পুৰা। এইফালে পুৰা ভকতসকল বহি গৈছে আৰু এতিয়া নাম কীৰ্তন হ'ব। এইফালে আইসকলে এতিয়া চব্জি কাটি আছে। গাইজ ইপিনে মহাপ্ৰসাদৰ যোগাৰ কৰি আছে। ভকতসকলে ইয়াত প্ৰতিবাদ কৰি আছে। সকল আহি আছে, এয়া প্ৰতিবাদ। সকলো আই বাপে চাহ খাই আছে, ইয়াতেও চাহ খাই আছে। গাইজ এতিয়া সেৱা লৈ আছে। ইয়াত দেহা আৰু বেবীয়ে খেলি আছে। ইয়াতে আই বাবাসকলে প্ৰসংগ কৰি আছে। এয়া প্ৰসংগ আমাৰ ডাঙৰ মামাৰ আজি বাৰ্থডে। এয়া আমাৰ মামী আইতা, ডাঙৰ মামী আইতা, এয়া সৰু মামী আইতা, এয়া এইজনী সৰু মামী আইতা, এয়া ডাঙৰ মামী আইতা, আৰু এইজনী আমাৰ মাহী, এয়া আমাৰ মাহী, আৰু এয়া মা, এয়া মামী আইতা, আৰু এইজন আমাৰ ডাঙৰ মামা, যি ডাঙৰ মামাৰ বাৰ্থডে। এয়া এইটো সৰু মামী আইতা, এইযোৰ ডাঙৰ মামী আইতা, আৰু এইটো ডাঙৰ মামী আইতাৰ ল'ৰা, মোৰ মামা হয়। এয়া সিহঁতে খেলি আছে। এতিয়া প্ৰসংগ হৈ আছে। এতিয়া ইয়াত ইফালে তেওঁলোকে বৰ্তমান প্ৰসংগ কৰি আছে। প্ৰসংগ হৈ আছে এতিয়া লাহে লাহে। আৰু সেয়া চাওক, সৰু ছোৱালীকেইজনীও খেলি আছে, সিহঁতেও নাম ধৰি আছে। ডাঙৰসকলক দেখি, মানে আই বাসকলে নাম ধৰি থকা দেখি সিহঁতেও অকণমান নাম ধৰিছে। আৰু এনেও সেয়া ডাঙৰ মামা, আজি বাৰ্থডে হয়। এতিয়া ইয়াতে প্ৰসংগ চলি আছে, ইহঁতেও আছে ধুনীয়াকৈ চাই নাম ধৰি আছে। এয়া চাওক, এতিয়া ডাঙৰ মামাৰ বাৰ্থডে আছে যিহেতু আছে, সেইকাৰণে ঘৰত অকণমান, মানে ঘৰত অলপ ভকত সেৱাৰ আয়োজন কৰা গৈছে। আৰু এয়া প্ৰসংগ হৈ আছে। এতিয়া চাহ খাব টাইম পাইছে, আৰু প্ৰসংগ সামৰি আই ভণ্টিসকলে নাম ধৰিছে। এয়া চাওক, নাম ধৰি আছে তেওঁলোকে, আই মাতৃসকলে, আকৌ বাপসকলে এয়া বহি আছে। এয়া ইফালেও বহি আছে, সেইফালে আকৌ মাহ প্ৰসাদৰ যোগাৰ হৈ আছে। এইফালে আইসকলে নাম ধৰি আছে, এইফালে মাহ প্ৰসাদ হৈ আছে। আৰু এয়া চাওকচোন গাইজ, ৰিয়ক আগফালে দিগদাৰ হয় কাৰণে, আৰু ৰিয়ক ইয়াতে বান্ধি ধৰিছে কাৰণে পুৱা আটা পাৰি আছিল। হাত অলপমান আটা পাৰাটো কমি গৈছে। অকলে থাকে, অভ্যাস নাই যে ইয়াক বান্ধিও নথয়, মানে সেইকাৰণে এতিয়া ইফালে পিছফালে বান্ধি থৈ দিছে কাৰণে এতিয়া পুৰা আটা পাৰি আছিল। আৰু অকণমান, মানে কি ক'ম, উপায় নাই, এৰি দিবও নোৱাৰি, দিগদাৰ কৰে যে আগফালে, সেইকাৰণে ইয়াতে ৰিয়ক বান্ধিছে। এইফালে আকৌ নিকি আৰু ৰিয়ক পুৰা বান্ধি থৈ দিছে। এতিয়া ইফালে পুৰা ধুনীয়াকৈ বান্ধি থৈ দিয়া হৈছে। আৰু ইয়াতে কুকুৰকেইটা আছে, আৰু আগফালে আছে নাম কীৰ্তন হৈ আছে। সেইফালে নাম কীৰ্তন হৈ আছে। এইফালে আকৌ কিবা বেলেগ কাম কাটি আছে। এইফালে নাম ধৰি আছে মহাপ্ৰসাদৰ দেউৰীসকল। ইয়াক পুৰা পায়স দি দিছোঁ। এতিয়া এই পায়স, মানে পায়স ইমান এটা নাখায় বাৰু, হ'লেও আজি দিছোঁ, লাগে পোৱা নাই, বলে বছৰতি কৰি দিওঁ।
খা পায়সখিনি খাই ল বুজিছ ভাত হওঁতে দেৰি হ'ব কিজানি আজি খা দি দিছোঁ পায়সখিনি তাই নিকিকো আনি দিম অলপ লাহেকৈ খাই লওক পূৰা খাই আছে আৰু সি পূৰা খাই আছে মই হাতখনো ধুই ল'লোঁ পূৰা পানীত একদম দুখন হাতে ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া ইহঁতক এইটো বন্ধ কৰিব ভাবিছিলোঁ আকৌ এনেকৈ গ'লে গালিয়ে দিলে হয় মোক পূৰা বন্ধ কৰি দিলোঁ আৰু ইহঁতক মই কুকুৰকেইটাক অলপ খোৱা খুৱাই দি থৈ আহিলোঁ পূৰা আগফালে আকৌ মায়ে ৰান্ধনীসকলৰ কাৰণে চাহ আনিছে এয়া মায়ে ইহঁতৰ কাৰণে চাহ মানে ৰান্ধনীসকলৰ কাৰণে চাহ আনি দিছে আৰু ইহঁতে এতিয়া এওঁলোকে এতিয়া চাহ দৈ আৰু এয়া মিঠৈ আৰু এয়া ইফালে দৈ ভাতৰ লগত দি আছে আৰু সকলোকে দৈ আৰু মিঠাই আৰু আইতা এতিয়াহে আহি পাইছে আৰু এয়া চাহ খাবলৈ লৈছে হ'ব দে আৰু বাহিৰত এইফালে মহাপ্ৰসাদ দিব এতিয়া মহাপ্ৰসাদ দি দিব ইয়াতে এতিয়া গাইছ এতিয়া সকলোৱে মহাপ্ৰসাদ খাই আছে প্ৰসাদ খাই আছে তেওঁলোকে এজন সৰু মামা হয় সকলো এতিয়া প্ৰসাদবোৰ খাই আছে আৰু এয়া এতিয়া মায়েও প্ৰসাদ ল'ব এজন মা